নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি মোৰ মুখখনৰ বাবে এটা পেষ্ট বনাব লৈছোঁ। মচুৰ দাইল অকণমান বটি লৈছোঁ, তাত দিছোঁ মৌ 1 চামুচ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত দৈ দিছোঁ 2 চামুচ। তাৰপিছত মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ভিটামিন ই কেপচুল 2টা দিছোঁ। তাৰপিছত পেষ্টটো মই ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াৰ পিছত মই মুখত লগাবৰ বাবে মাথাত বেনচেন মাৰি লৈছোঁ ধুনীয়াকৈ। এয়া মই গালত লগাব ষ্টাৰ্ট কৰিলোঁ। ধুনীয়াকৈ গোটেই মুখখনতে লগাই ল'লোঁ। মুখত লগোৱাৰ 15-20 মিনিটমান পিছত মই মুখখন ধুই দিলোঁ। ফাইনেল ৰিজাল্ট আপোনালোকক দেখুৱাই আছোঁ, চাব। এয়া মই মুখখন ধুনীয়াকৈ টাৱেলেৰে মুচি লৈছোঁ। পেষ্ট অকণমান ৰৈ গৈছিল, সেয়ে মই হাততো লগাই লৈছিলোঁ। এয়া মোৰ ফাইনেল ৰিজাল্ট চাই লওক। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপুনিও ঘৰত ট্ৰাই কৰি চাব পাৰে।